হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ আৰু এইফালে মোক কেনেকুৱা লাগিছে ক'ব দেই। এয়া ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল। মই আৰু মানুহজন আমি যাওঁ মানে ক'লৈ আপোনালোকক ধুনীয়াকৈ দেখাই যাম। ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাই যাব। ক'লৈ গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাওঁ, চাওক কিন্তু দেই। এইফালে পূৰা ধুনীয়াকৈ ওলাই মেলি এতিয়া ঘৰৰ পৰা যাওঁ আৰু এয়া আহি পাই গ'লোহি। অহাটো নেদেখালোঁ বাৰু। তাৰপাছতে এতিয়া আহি পাই গ'লোহি ভণ্টিহঁতৰ ঘৰ। এয়া এইজনী ভণ্টি। তাৰপাছতে এইফালে আৰু আহিছোঁ কেলৈ জানেই নহয়, এয়া পূৰা হেপী বাৰ্থডে ওলমি আছে দেই। আৰু এয়া মা নাতিয়েকক লৈ পানি পূৰা একদম কৈছোঁ নহয় কেমেৰাত উঠিবলৈ। আৰু এইফালে নাতি কি মানে কৈছোঁ নহয়, নাতিৰ এইফালে পূৰা একদম বেলুন লৈ কি কৰিছে মানে ৰখি নাথাকে, একে ঠাইতে থকা ভকতেই নহয় তেওঁ। ইফালে যাব সিফালে যাব। এইফালে মাক মানে আইতা আৰু পেহী লগত ঘূৰোতে একদম গাত তত নাইকিয়া হৈ গৈছে। তাৰপাছতে এইফালে ভণ্টিয়ে পূৰা ধুনীয়াকৈ চাহ দি দিলে। চাহ তাহ খাই লওঁ বোলো, ইমান গৰম পৰিছে ন, উপায় নাই। এইফালে চাহটো খাই লওঁ মা মই তাৰপাছতে ভণ্টি। এয়া চাহ তাহ খাই হৈ গ'ল। তাৰপৰা নিচায়কৰ লগত সি খেলিছে গাড়ীৰ ভিতৰত। ইমান গৰম যদি উপায় নাই, কিন্তু গাড়ীৰ ভিতৰতে থাকিব লাগে, বাহিৰলৈ নোলায়। এইফালে পূৰা ধুনীয়াকৈ একদম খেলি আছে নাই, গাড়ীৰ পৰা নোলায়। এতিয়া বাৰ্থডে বুলি নতুন কাপোৰো নিপিন্ধে, নাই নেযায়। মাতিছে মানুহবোৰ, চব গাড়ীৰ ভিতৰলৈ আমি সকলোৱে খেলোঁ। এইফালে পূৰা গাড়ী একদম পূৰা কি ক'ব আৰু এইফালে পূৰা কৈ পূৰা খেলি আছে। তাৰপিছতে তেনেকুৱাতে মানে এইফালে নিচাইকে দেখাই দিলে গাড়ীত উঠি। তাৰপিছতে যাওঁ বুলি এপাক, তাৰপৰা নাই তেও নাহে। নিচাইকৰ গাড়ীত এতিয়া নুঠে, নিজৰ গাড়ীত উঠি আছে ন, কেলৈ নিচাইক। আকৌ এইফালে দদাইক আহি গ'ল আৰু দদাইকৰ লগত খেলিবলৈ লাগি গ'ল। তেনেকুৱাতে আমি ভিতৰলৈ আহিলোঁ আৰু ভিতৰলৈ আহি কি যা যোগাৰ হৈছে ন তাকে চাওঁ বুলি আহি গ'লোঁ। এইফালে ধুনীয়াকৈ যা যোগাৰবোৰ প্ৰায় হৈছে আৰু আজি মানে বাৰ্থডেৰ আইটেম বৰ বিশেষ বুলি এয়াই আৰু বিশেষ। এইফালে বাৰ্থডে পূৰা পোলাও বনাই দিছে। তাৰপাছতে আৰু এইফালে একদম পোলাও বনাই মেলি ৰেডি। তাৰপাছতে এইফালে মাংস একদম উতলি আছে, চাওকচোন পূৰা একদম বক কৰি আছে আৰু এতিয়ালৈকে নমোৱা নাই। তাৰপাছতে আৰু শুন আহি গ'ল ভিতৰলৈ আৰু তাৰ খেল কি চাবা। ইফালে সিফালে লগৰবোৰ দেখিছে মানে ককাইকত এইফালে বহি আছে, ওচৰৰ ককাইকত। তাৰপাছতে এইফালে কেকো ৰেডি কৰি দিছে আৰু এয়া কেক, বাৰ্থডে কেক। এয়া পূৰা ধুনীয়াকৈ তলত নামটো লিখি দিছে হেপী বাৰ্থডে ৰিয়ান। তাৰপাছতে এতিয়া সি বোলে নতুন কাপোৰ নিপিন্ধে। ইফালে গাড়ী উলিয়াই লৈছে, চাইকেল উলিয়াই লৈছে, সি চাইকেল চলাইহে। তাৰপাছতে এনেকুৱাতে মায়ে লৈ গ'লহি আৰু যেনে তেনে একদম নাযায়। এইফালে কাপোৰ কানি ধুনীয়াকৈ পিন্ধাবলৈ লৈ গ'ল আৰু কাপোৰ চাপোৰ পিন্ধাই মেলি তাৰ পজটো চাব দেই। আৰু ইহঁতক মই সুধিছোঁ সিহঁতৰ নামবোৰ, এফালৰ পৰা কৈ গৈছে বাৰু নামবোৰ দেই, এনেকুৱাকৈতো থকা নাই। গোটেইকেইটাই ধুনীয়াকৈ নামবোৰ কৈ গ'ল। তাৰপাছতে ইহঁতৰ লগত অলপ ধেমালি কৰিলোঁ আৰু তাৰপাছতে ধেমালি কৰি মেলি লাজো কৰিছে, কিন্তু উপায় নাই। মই কেমেৰাটো অন কৰাৰ মাত্ৰকে সিহঁতি তললৈ চায়। এটাইতো লাজতে কৈছোঁ নহয়, তাৰ নামটোকে ভালকৈ ফুটা নাই এইটো কি ক'ব আৰু। তেনেকুৱাতে আহি পাই গ'লহি একদম ভায়েক ষ্টাইলত আহি পানি কি চিঞৰ মাৰিছে এইফালে পূৰা আমাৰ বাৰ্থডে বয় ৰেডি হৈ গ'ল। এয়া আৰু পূৰা বাৰ্থডে বয় ৰেডি হৈ পানি মই আহি গ'লোঁ চোৱা। এয়া পূৰা বাহিৰলৈ যায়, বাহিৰত একদম ফটো উঠাত ব্যস্ত। দদাইকে পূৰা ফটো মাৰিবলৈ সি ৰাস্তালৈহে যায়, ৰাস্তাৰ পৰা দদাইকে ধৰি আনি আছে আৰু ভিতৰলৈ, কিন্তু উপায় নাই। তাৰপাছতে এইফালে কেক ৰেডি কৰিলে আৰু ধুনীয়াকৈ এতিয়া কেক কাটিব। আমি সকলোবোৰ ৰেডি হওঁ আৰু কেক খাবলৈ। এইফালে ধুনীয়াকৈ কেক চেক কাটি ল'লে আৰু আজি বাৰ্থডে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কেনে পালে জনাব, ভাল লাগিলে নিশ্চয়কৈ এটা লাইক কৰিব। আৰু মোৰ নিউ ভিডিঅ' আহি আছে, আপোনালোকে চাব। যিসকল মোৰ নতুন ছাবস্ক্ৰাইবাৰ প্লিজ মানে ভিডিঅ'বোৰ চাব আৰু আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ মৰমতেতো আগবাঢ়ি যাব লাগিব। এয়াই আৰু আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলেও ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু দেই। আৰু জল্দি আহি আছোঁ নতুন এটা ভিডিঅ' লৈ, চাই থাকিব।